দা ঘৰে কি কৈছ কি হ'ল এইবাৰ বুজিছে দাদাই ধান মৰা মেচিনৰ লগত গ'লো নহয় এই এনেই ঘূৰি ফুৰাত থাকিবলৈ এইবাৰ ধান মৰা মেচিনৰ লগত যাম ক'ৰ পৰা যে ক'ৰ পালোংগৈ নহয় কিন্তু এতিয়া পইচা কেইটামান কিন্তু পালোং কিন্তু দেই দাদাই এই তই প্ৰথমে বচোন বহি ল অঁ বহি লৈছোঁ মই এই মই কৈছোঁ ন দাদাই আমি কিমান জেগা গ'লোঁ ধান মৰা মেচিনত গৈছোঁ প্ৰত্যেক ঘৰতে খেতি কেনেকুৱা কৰিছে ধান কেনেকুৱা পাইছে খালি দাদা অলপ কষ্ট হ'ল কিন্তু পইচা কেইটামান কিন্তু পালোঁ দেই দাদাই এই ভালেই কৰিলি তই বুজিছ এই এনেই আগতে তই মোবাইল এডাল লৈ ঘূৰি ফুৰ কোনো কাম কাজ নাই বেলেগ ল'ৰা আগতে ওলো তোলো ঘূৰি ফুৰাত থাকি তই অন্ততঃ এবাৰ এই ধান মৰা মেচিনটো গৈ পেলাই কাম কৰি অন্ততঃ তই 2 টকা পালি তই ঘৰখন চলাব নোৱাৰিলেও মাৰে বাপেৰক চলাব নোৱাৰিলেও তই নিজেতো চলিব পাৰিবি তই এইবাৰ কিন্তু ভাল কামেই কৰিছ আগতে তই তলো ঘূৰি ফুৰ সেইটো কাৰণে মই তোক গালি পাওঁ তই এবাৰ ধান মৰা মেচিনত গ'লি নাই কমো তই চাচোন টকা 8-9 হাজাৰ পালি এমাহতে যে টকা 8-9 হাজাৰ তই ইনকম কৰ তোৰ ঘৰখন চলিব নাই এইবাৰ কিন্তু তই ভাল কামেই কৰিছ আগতে মই তোক তলো ঘূৰি ফুৰ এই মোবাইলডাল চাই ফুৰ এই মোবাইল এই বেলেগ ল'ৰা ছোৱালী অকল মোবাইলত অভ্যস্ত হৈ থাকে মাক বাপেকৰ কেনেকুৱা টেনশ্যন হয় এইবাৰ তই ভালেই কাম কৰিলি ভতিজা দেই সেইটো হয় দাদা এনেই ঘূৰি ফুৰাত থাকিব আগতে ঘূৰি ফুৰোঁতে পইচা পাতিও নাপাইছিলোঁ এতিয়া বাৰু পইচাকেইটা পাইছোঁ ধুনীয়াকৈ চলিব পাৰিছোঁ আৰু এতিয়া দাদা হেৰি নহয় এই 31ৰ খানা এটা খাব লাগিছিলে নহয় 31 তই এখন আকৌ উলিয়াব আহিল মই মৰিছোঁ আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ এই ঘৰত 2জনী ছোৱালী এইফালে খুৰীৰ কথাটো জানোৱেই এই মোবাইলডাল লৈ কেৱল আৰু আধালৈকে উলিয়াই ৰিলডাল এনেকৈ বনাই থাকোঁতে যায় আৰু 2টা মোবাইল ৰিচাৰ্জ কৰি দিছোঁ খুৰীৰক সেই ৰিচাৰ্জ কৰি দিছোঁ মাহেকত কিমান টকা লাগে তই চাচোন আকৌ সেই 31 মানিব লাগে মই তই এইবোৰ একদম কথা নোলিয়াবি আমাৰ সেইখন শুনিব লাগিলে সেই 31 খাং বুলি আকৌ কাব মোৰ হাঁচতীয়া পইচা যিকেইটকা আছে বেপাৰ বাণিজ্যলৈ থৈ দিয়া সেইকেইটকাও খৰচ কৰিব লাগিব আমাৰ মানুহৰ সেই বছৰটো শেষ হ'ল বুলিও পাৰ্টি খাব লাগে বছৰটো আৰম্ভণি বুলিও পাৰ্টি খাব লাগে পাৰ্টি খোৱা মুঠতে খানা খোৱা এটা সুযোগহে লাগে আমাৰ মানুহ উত্তম সাংঘাতিকভাৱে আমাৰ মানুহবোৰ উৎসৱ পাৰ্বণত বলীয়া হৈ গৈছে সেইকাৰণে কাম নাইকিয়া হৈছে বাহিৰৰ মানুহে আমাৰ কামবোৰ লৈ লৈছে আমাৰ মানুহ কাম কৰা মানুহখিনি নাই বোলে বছৰ শেষটো বোলে ভাল কাম এটা কৰোঁচোন ঘৰখনৰ সৃষ্টিশীল কাম এটা কৰোঁ গোটেইখিনি লগ খাই বোলে আলোচনা কৰোঁ 2024 বৰ্ষত আমি কি কৰিলোঁ 31 যাব লাগে মই ঘৰখনত দেখা নাই কিমান কুঙা হৈ পৰিছোঁ 3টাকৈ মোবাইল ৰিচাৰ্জ ঘৰখনৰ অৱস্থা ঘৰ চলাব লাগে বস্তু জুই চাই দাম হৈছে এই আমাৰ নিচিনা মানুহবোৰে 31 কিবা কিবি মানি থাকিলে হ'ব জানো ঘৰখনত যদি যোগাত্মক কাম এটা নকৰোঁ আমি পুৰণা বছৰ শেষ হ'ল কি কৰিলোঁ কি নকৰিলোঁ আলোচনা নকৰোঁ গোটেইখিনি বলীয়া মাক জীয়েক এঠাইত যাব কোনোবা এঠাইত যাব ল'ৰা ক'ৰবাত যাব তাৰপিছত সেই ফূৰ্তি কৰোঁতে সেই ঘৰলৈ আকৌ দুঃসংবাদো আহিব দুৰ্ঘটনা হয় তই সেই 31 কথা বুলি আনি থাকিবি 31 মানে নিজৰ উৎসৱকেইটা হ'লে পালিবৰ সময়ত একদম এলেহুৱা কৰিবি সেইবোৰ কথা নকৰিবি মোৰ ইয়াত সেই আমাৰ সেইকাৰণে শুনিব লাগিলে আকৌ মোক মাথাটো গৰম কৰি পেলাব তই সেই পইচাকেইটা ঘটি আহিলি নহয় এতিয়া 31 সেই লগৰ কালৰ লগত গৈ একদম এইখাল খাই এইটো খাই একবাৰ বলীয়া হৈ আহিবি ঘৰলৈ ঘূৰি আহোঁতে ক'ৰবাত এক্সিডেণ্ট হ'ব মাৰে বাপেৰে টেনশ্যন হ'ব 31 মনা কথা কৈছে নিজৰ ঘৰখনত বছৰটো শেষ বুলি সুন্দৰকৈ আলোচনা কৰিব লাগে আমি কি কৰিলোঁ কি নকৰিলোঁ ঘৰখন আমি কি কৰিব লাগিব নতুন বছৰত কি কৰিম এইবোৰ আলোচনা নাই মুঠতে আজিকালি পুতেক যাব এফালে জীয়েক যাব এফালে মাক যাব এফালে বাপেক যাব এফালে ফূৰ্তি হেনো বছৰটো শেষ হেনো বোলে পাৰ্টি খাব লাগে বছৰটো আৰম্ভণি বোলে পাৰ্টি খাব লাগে ইমান উৎসৱ পাৰ্বণত বলীয়া আৰু তয়ো সেই ভাল কাম এটা কৰিলি বুলি তোক প্ৰশংসা কৰিছিল নহয় এতিয়া আকৌ সি আকৌ ক'বলৈ আহিছে 31 ক'বলৈ টুপকা দি দিম তোক মই তোৰ লগত আৰু একো নহ'ব দেই তই তোৰ ঘৰলৈ আহিলে মোক গালি এটা নহয় এটা তই পাৰিবিয়ে মানে ইমান দিনৰ মই তোৰ ঘৰলৈ আহিছোঁ মই 31 খানাটোৰ কথাহে ক'লোঁ তোক তই একেবাৰে সেই পইচা পাতি নাইকিয়া পৰা দেউলীয়াৰ পৰা আৰম্ভ কৰি মোবাইলৰ পৰা এখন কিখন যে উলিয়ালিগীয়া নহয় ন তোৰ লগত মই সেইকাৰণে কথা পাতিবলৈ মন নাযায় নেপাতোঁ যা যাওঁগৈ যা